25 তাৰিখে ৰাতি মংগলদৈ থানাৰ অন্তৰ্গত ডিগিৰ পাৰৰ পৰা এখন সুইফ্ট ডিজায়াৰ ব্ৰেজা নামৰ গাড়ীখন মানে চুৰি হৈছিলে আৰু গাড়ীখনৰ নাম্বাৰ আছিলে AS01 FL 7552। এই গাড়ীখন চুৰি হোৱাৰ পিছত আমি আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা SP ছাৰৰ নেতৃত্বত আমি গাড়ীখন ৰিকভাৰী কৰিবৰ কাৰণে আমি জইণ্টলি আমি বিভিন্ন সময়ত আমি ট্ৰাই কৰি আছোঁ আৰু আজি দুপৰীয়া ঠিক 3:30মান বজাত আমি জানিব পাৰিলোঁ যে সেই গাড়ীখন নামখলাৰ ওচৰত ৰৈ থকা বুলি জানিব পাৰিলোঁ আৰু জানিব পাৰি ততাতৈয়াকৈ আমাৰ IC পাথৰীঘাটৰ মিণ্টু বৈশ্য ততাতৈয়াকৈ তালৈকে যায় আৰু গৈ তেওঁৰ লগত সহযোগ কৰে খৈৰাবাৰীৰ OCয়ে। তেওঁলোকে সেই গাড়ীখন ধৰাৰ কাৰণে ট্ৰাই কৰিলে প্ৰথম অৱস্থাত আৰু যেতিয়া ট্ৰাই কৰিলে নামখলাত সেই মুহূৰ্তত সেই গাড়ীখনত থকা ড্ৰাইভাৰে আমাৰ মানে পুলিচৰ মানুহক মানে মাৰি পেলোৱাৰ উদ্দেশ্যে তেওঁলোকে এনেধৰণে গাড়ীখন চলালে যে যাৰ ফলত আমাৰ ICৰ তাত গুৰুতৰভাৱে জখম হয় আৰু খৈৰাবাৰীৰ OCৰ গাড়ীখন যথেষ্ট পৰিমাণে ক্ষতিসাধন হয়। তাৰ পিছতেই নামখলাৰ বিভিন্ন ঠাইত কেইবাখনো দোকান ক্ষতিগ্ৰস্ত হয়। বিভিন্ন ঠাইত ছাগলীৰ পৰা গৰুৰ পৰা ইত্যাদি কৰি কেইবাটাও জীৱ জন্তু হত্যা কৰি এই গাড়ীখন লৈ পলাবলৈ চেষ্টা কৰে দুৰ্বৃত্তই। আৰু আমি পৰৱৰ্তী সময়ত আমাৰ গোটেই এলেকাৰ আমাৰ ছেকেণ্ড অফিচাৰ থাকিলে, আমাৰ IC বুঢ়া থাকিলে, মহেন্দ্ৰ শৰ্মা, আমি সকলোৱে মিলি গোটেই আমাৰ থানাৰ এলেকাটোত আমি গাড়ীখন ধৰাৰ কাৰণে আমি চেষ্টাটো কৰি বিভিন্ন সময়ত প্ৰায় 2 ঘণ্টামান সময় আমাক এই গোটেই অপাৰেশ্যনটোত লাগিলে। 2 ঘণ্টাৰ পিছত গাড়ীখন গৈ সি বিভিন্ন ৰাস্তাৰে সোমাই গৈ তেনেধৰণে আমাৰ যিটো মেডিকেল চক আছে কুৰুৱা, তাত এজন মানুহকো আৰু খুন্দিয়ালে, তাত এজন গৰুকো খুন্দিয়াইছে এটা, আৰু গৈ আমাৰ যিটো আউটপোষ্ট আছিলে আউটপোষ্টৰ এজন আমাৰ জোৱানকো খুন্দিয়ালে, যাৰ জোৱানজনক আমাৰ খুন্দিয়ালে আৰু তেখেতৰ নাম আছিল জেহেৰুল ইছলাম। তেখেতৰ গুৰুতৰভাৱে জখম হৈছে। বৰ্তমান তেওঁক চিকিৎসা চলি আছে। বৰ্তমান 2জন আৰক্ষী আহত হৈছে। 2জনেৰে মানে যথেষ্টখিনি ক্ষতি হৈছে, আঘাত পাইছে। যি কি নহওক আমি মানে শেষত আমাৰ যিহেতুকে গোটেই অপাৰেশ্যনটো লিড লৈছিল আমাৰ সন্মানীয় DSP ছাৰ প্ৰাঞ্জল বৰা ছাৰে আৰু গোটেইখিনি আমাক পৰামৰ্শ SP ছাৰে দি আছিলে। আমি গোটেই টিমটোৱে আমি সেই গাড়ীখন ৰিকভাৰী কৰিবৰ কাৰণে সক্ষম হওঁ আৰু সেই সময়ত যেতিয়া গাড়ীখন মানে আমি ধৰিবলৈকে বাধা দিছিলে আমাৰ কুৰুৱাৰ আৰক্ষীজনৰ গুৰুতৰভাৱে আহত হ'ল আৰু সি খুন্দিয়াই গাড়ীখন এখন মানে কুৰুৱা আউটপোষ্টৰ সন্মুখত মানে পেলাই থৈ পলাবলৈ চেষ্টা কৰে। তাৰপিছত কুৰুৱাবাসী ৰাইজে আমি স্বীকাৰ কৰিবই লাগিব, কুৰুৱাবাসী ৰাইজে যথেষ্ট সহায় কৰিছে। তেওঁলোকে আমাৰ লগত একেলগে একত্ৰিত হৈ আমি সহযোগ কৰি তাক পথাৰৰ মাজে মাজে গৈ বাঢ়নিৰ মাজত আমি গৈ তাক ধৰিবৰ কাৰণে সক্ষম হওঁ আৰু বৰ্তমান তাক আনি পেলাই আমি আমাৰ পুলিচ কাষ্টডিত ৰাখিছোঁ। আৰু নামজন হ'ল পৱন বনিয়া, তেওঁৰ ঘৰ হ'ল ডিগিৰ পাৰ বনিয়াপাৰা। তেওঁৰ ঘৰ ডিগিৰ পাৰ বনিয়াপাৰা, এইটো আমাৰ মংগলদৈ থানাৰ এলেকা। যথেষ্ট মানে চুৰি ডকাইতি কাৰ্যত মানে লিপ্ত হৈ আছিল। আমি যিখিনি প্ৰিভিয়াছ ৰেকৰ্ড চাইছোঁ আছিলে মানে গোটেই বস্তুটো আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ, একেবাৰে ইনিচিয়েলি ষ্টেজত আছে। আমি আশা কৰিছোঁ যে ইয়াৰ লগত জড়িত যিমানখিনি ব্যক্তি আছে আমি একদম কম সময়ৰ ভিতৰত আমি তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে এতিয়া তেওঁৰ মোবাইল এটা পোৱা হৈছে, গাড়ীখন পোৱা হৈছে আৰু চিটুৱেশ্যনটো আপোনালোকে দেখিছে যে এটা মানে সাংঘাতিক এটা ইম'চনেল এটা হেৰিলৈকে গুচি গ'ল। গতিকে আমি পৰৱৰ্তী সময়ত আমি সূক্ষ্মভাৱে আমি ইনভেষ্টিগেশ্যনখিনি কৰিম আৰু আপোনালোকক আমি জনাব। মানে শেষত গৈ তেনেকুৱা এটা পৰিস্থিতি হ'ল, আমি 2 ৰাউণ্ড আমি গুলি মানে ফায়াৰ কৰিবৰ কাৰণে আমি বাধ্য হ'লোঁ আৰু নহয় আমাৰ ফায়াৰিংটো হৈ গ'ল কুৰুৱাত হৈছিলে। কি কৈছে নামখলাত সেইটো তেওঁলোকে যেতিয়া গাড়ী মানে খুন্দিয়ালে সেইটো তাত আমাৰ ICয়ে OC খৈৰাবাৰীৰ OCয়ে এইটো কৰিছিলে। মই এইটো শুনিছোঁ, কিন্তু ইটো পাৰ্টত মই নিজে আছিলোঁ। তেওঁৰটো কি হ'ল এতিয়ালৈকে ক'ব নোৱাৰিম, কিন্তু আমাৰ ফালৰ পৰা মানে আমি 2 ৰাউণ্ড আমি ইউজ কৰিছোঁ। অলপ ইনভেষ্টিগেশ্যনৰ খাতিৰত এইখিনি আপোনালোকক প্লিজ নকওঁ। আমি চিন্তা কৰিছোঁ, আমি সঠিকভাৱে ইনভেষ্টিগেশ্যন কৰি আছোঁ।